মই লিখিছোঁ সাম সাইলেণ্ট লেটাৰ ইন ৱৰ্ড, শব্দ কিছুমান নিস্তব্ধ আখৰ। নাম্বাৰ 1 লিখিছোঁ চেণ্ট। চেণ্ট অসমীয়া অৰ্থ হৈছে সুগন্ধি। এই চেণ্ট শব্দটোৰ যিটো চি আখৰ আছে সেই চি আখৰটো ইয়াত উচ্চাৰণ হোৱা নাই। নাম্বাৰ 2ত আছে ডিজাইন। ডিজাইন শব্দটোৰ অসমীয়া অৰ্থ হৈছে নস্কা। ইয়াত শেষৰ আখৰটোৰ আগৰ যিটো আছে জি, এই জি আখৰটো ইয়াত উচ্চাৰণ হোৱা নাই। নাম্বাৰ 3ত আছে আৱাৰ। আৱাৰৰ অসমীয়া অৰ্থ হৈছে ঘণ্টা। ইয়াত প্ৰথম আখৰটো আছে এইচ, এইচ আখৰটো ইয়াত উচ্চাৰণ হোৱা নাই। নাম্বাৰ 4ত আছে অনাৰ। অনাৰৰ অসমীয়া অৰ্থ হৈছে সন্মান। এই অনাৰৰ প্ৰথম আখৰটো আছে এইচ, ইয়াত এইচ আখৰটো উচ্চাৰণ হোৱা নাই। নাম্বাৰ 5 আছে নাইফ। অসমীয়া অৰ্থ হৈছে কটাৰী বা ছুৰী। ইয়াত প্ৰথম আখৰটো আছে কে, ইয়াত কে আখৰটোৰ উচ্চাৰণ হোৱা নাই। ইয়াৰ পিছত চাম আৰু নাম্বাৰ 6 নট। নট শব্দৰ অসমীয়া অৰ্থ হৈছে গাঁঠি। ইয়াত কে আখৰটোৰ উচ্চাৰণ হোৱা নাই। নাম্বাৰ 7 হাফ। হাফ অৰ্থৰ অসমীয়া অৰ্থ হৈছে আধা। ইয়াত এল আখৰটোৰ উচ্চাৰণ হোৱা নাই। নাম্বাৰ 8 কেপ। কেপ শব্দৰ অসমীয়া অৰ্থ হৈছে গৰুৰ পোৱালি। ইয়াত এল আখৰটোৰ উচ্চাৰণ হোৱা নাই। ক্লাম। ক্লাম শব্দৰ অসমীয়া অৰ্থ হৈছে স্তম্ভ। ইয়াত এন আখৰটোৰ উচ্চাৰণ হোৱা নাই। অটম। অটম শব্দৰ অসমীয়া অৰ্থ হৈছে ফৰকাল। ইয়াত এন আখৰটোৰ উচ্চাৰণ হোৱা নাই। লিচেণ্ট। লিচেণ্ট শব্দৰ অসমীয়া অৰ্থ হৈছে শুনা। ইয়াত টি আখৰৰ উচ্চাৰণ হোৱা নাই। অফেন। অফেন মানে অসমীয়া অৰ্থ হৈছে প্ৰায়েই। ইয়াত টি আখৰৰ উচ্চাৰণ হোৱা নাই। গেষ্ট। গেষ্ট শব্দৰ অৰ্থ হৈছে অতিথি। ইয়াত ইউ আখৰৰ উচ্চাৰণ হোৱা নাই।